নমস্কাৰ সকলোকে, মই শেৱালী মোহন। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো হৈছে খোৱা। মই এই হাবি বননি ভাঙি ছিঙি ক'লৈ গৈছোঁ গম পায়নে? এটা বস্তু ছিঙিবলৈ। আপোনালোকে চিনি পাবও পাৰে। এয়া চাওক, মই যে ছিঙি এটা দুটাকৈ খাইছোঁ, সেয়া হৈছে হেলচ। আমি হেলচ বুলি কওঁ, বেলেগে কি কয় নাজানো। অলপ টেঙা মিঠা হয় সোৱাদত, খাই বৰ ভাল লাগে। বাৰীৰ চুকতে আছিলে, দেখিলোঁ, গৈ ছিঙি আনিলোঁ। নিমখ জলকীয়াৰ লগত খাই বৰ ভাল লাগে। সৰহকৈ ছিঙিম বুলি ভাবিছিলোঁ, আকৌ ভাবিলোঁ কোনে খাব ইমানকৈ, যিহেতু দুজনী মানুহে আছিলোঁ ঘৰত। সোঁফালে সেইজনী মা দেখিছে, মায়ে কৈছে চেণ্ডেল কিয় পিন্ধি নগ'লা? মই খোৱা বস্তু ঠাণ্ডা কৰোঁতে পাহৰিয়ে গ'লোঁ। এইফালে গৈ এবাৰ বহি খামগৈ। মাক কৈছোঁ যোৱা নিমখ জলকীয়া আনাগৈ। মায়ে আনিব কৈছে। এই বিশাল পুখুৰীটোৰ কাষতে বহি মই এতিয়া হেলাচ খাম। এতিয়া বিদায়। যদি আপোনালোকে মোক ছাবস্ক্ৰাইব কৰা নাই কৰি দিব,